কনকল মেম'ৰিয়েল ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰতি বছৰে তেনেকে বিভিন্ন জেগাত আমি অনুষ্ঠান কাৰ্যসূচী তেওঁৰ হাতত লওঁ আৰু বিচাৰোঁ যাতে নতুন প্ৰজন্মই যাতে তেওঁৰ গীতসমূহ তেওঁলোকে শুনে গায় আৰু আমাৰ বড়ো সমাজত যিখিনি আছে শিল্পী যিখিনি নোহোৱা হৈ গৈছে মই বিচাৰোঁ যে তেওঁলোকে আকৌ উলিয়াই আনি পেলাই তেওঁলোকৰ গীতসমূহ তেওঁলোকে চৰ্চা কৰে আৰু তেওঁলোক প্ৰতি বছৰে এটা দিন যাতে ওলাই পেলাই তেওঁলোক স্মৰণ কৰি তেওঁলোক শ্ৰদ্ধা জনায় যিখিনি আমাৰ কাৰণে তেওঁলোকে লিখি গৈছিলে সুৰ কৰিছিলে সেইখিনিক আমি সন্মান দিয়াটো মানে প্ৰয়োজন বুলি মই ভাবোঁ আৰু ভৱিষ্যতে এইটোৱে আমাৰ মানে চেষ্টা যে নতুন প্ৰজন্ম আমাৰ লগত আহি পেলাই আৰু যাতে আমাক আগুৱাই লৈ যায় সহায় কৰে এইটো প্ৰিজাৰ্ভেশ্যন আমি ইতিমধ্যে কৰিছোঁ বা লাহে লাহে কৰি আহিছোঁ এনেকেই যাতে ল'ৰা ছোৱালী যিমান গীতবোৰ চৰ্চা কৰে তেনেকে প্ৰিজাৰ্ভ হৈ যাব আৰু যিখিনি তেখেতে লিখি থৈ যোৱা গীত যিখিনি আনৰেকৰ্ডেড গান সেইখিনি আমি লাহে লাহেকে গীতবোৰ ওলাব চেষ্টা কৰি আছোঁ ৰেকৰ্ড কৰিব বিচাৰি আছোঁ তেনেকে ভিডিঅ' কিছুমান ওলাইছোঁ তেনেকে ধৰণৰ আমি প্ৰচাৰ কৰি আছোঁ আৰু কিতাপ ওলাম সোনকালে আমি কিতাপো ওলাম তেওঁৰ এই প্ৰচেষ্টাত সহায় সহযোগকাৰী হিচাপে তুমি কাক কাক কিবা কৰিবা তুমি উল্লেখ কৰিবা প্ৰথম কথা চাওক আমিতো নিজেই কৰিব লাগিব কিছুমান ক্ষেত্ৰত কিন্তু মই ভাবোঁ আমাৰ যিখিনি জ্যেষ্ঠ তেওঁলোকে আমাক বহুতখিনি সময় শাৰীৰিকভাৱে দিব নোৱাৰে কিন্তু যিখিনি আমাক তেওঁলোকে পৰামৰ্শ দিয়ে সেই পৰামৰ্শ হিচাপে আমি তেওঁলোকৰ পৰামৰ্শ হিচাপে আমি এনেকৈ আগুৱাই লৈ গৈ আছোঁ আৰু যিখিনি শাৰীৰিকভাৱে লাগি দিব পাৰে সেইখিনি হ'ল আমাৰ নতুন প্ৰজন্ম তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে আপোনালোকে আমাৰ প্ৰতিটো অনুষ্ঠানত দেখিব যে আমাৰ নতুন নতুন ল'ৰা ছোৱালী আহি পেলাই আমাৰ ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকে যথেষ্টখিনি আমাক সহায় কৰি আহি আছে সেইখিনি বহুত বুলি মই ভাবোঁ আৰু আগলৈও এনেকে ভাবোঁ যাতে যিখিনি জ্যেষ্ঠ তেওঁলোকে যাতে আমাক এনেকে পৰামৰ্শ দিয়ে আৰু সেই ৰাস্তাত যাতে আমি আগুৱাই লৈ যাব পাৰোঁ बर'नि गिबिसिन आबुं बर' सावथुन आलायारन सावथुनखौ नायनो हांखुर जानानै थानाय रायजो राजाफोरनि थाखाय गोजोनथाव खौरां गावबा गावनि आलायारन सावथुनखौ अनसायगिरि रायजो राजाफोरनि थाखाय बाङाइ बेसेनावनो दिन्थिनो थांखि लादों बड'सा फिल्म प्रडाक्शना रायजो राजाफोरनि खाबुनि थाखाय क्रिसमास आरो इंराजि गोदान बोसोरजों लोब्बा लाखिनानै गोदान बोसोर 2024 इं मायथाइनि 2 जानुवारिनिफ्राय 20 जानुवारिनि गेजेराव बड'सा फिल्म प्रडाक्शना आलायारन सावथुनखौ बाङाइ बेसेनाव रायजो राजाफोरनो दिन्थिनो थाखाय आखायाव लादों फैगौ 2 जानुवारिनिफ्राय 20 जानुवारिनि गेजेराव सिगाङाव लानाय बेसेननिख्रुइ गोबां खमसिन बेसेनाव आलायारन सावथुनखौ लांनानै रायजो राजाफोरनो दिन्थिनो हागोन सुदेम बार बारनाय गोजोनग्लायनाय समाव बिरलाङो गोसोआ नोंनि सेराव क्रिसमास आरो इंराजि गोदान बोसोरजों लोब्बा लाखिनानै आलायारन सावथुनखौ अनसायगिरि रायजो राजाफोरनि थाखाय बाङाइ बेसेनावनो दिन्थिनो थांखि लादों बड'सा फिल्म प्रडाक्शना कुन्जेनि खैसाराव नोंथाङा गासनबाय नोंथाङा गावनि खाफालखौ जाबाय हाखौ लामारनो नाजायोब्ला बाथ्राया गाहाम जानाय नङालै बेनिखायनो दासिमबो जुदि नोंथांमोनहा आलायारन सावथुनखौ नुवाखैब्ला थाबैनो जगाजग खालामदो आरो बाङाइ बेसेनावनो लांनानै आलायारन सावथुनखौ नायनो गोसो जानानै थानाय रायजो राजाफोरनो दिन्थिहैदो नों खालि आंनो 500 रांल' हर हाया फाक्का नोंथांमोना आलायारन सावथुनखौ सिगांनि बेसेननिफ्राय गोबां खमसिन बेसेनाव लांनो थाखाय 8453766183 9678616741 आरो 7896298145 मबाइल नम्बराव फोनांजाब खालामदो